মোৰ ঘৰত মোৰ বাহিৰে কাচকল খাই আন কোনেও ভাল নাপায়, কিন্তু মই ভাল পাওঁ আৰু লগতে ইয়াৰ বাকলিখিনিৰো মই মাজে মাজে চাটনি বনাই খাওঁ। তো ভাবিলোঁ আজি বাকলিখিনিৰে চাটনি বনাওঁ। তো প্ৰথমে মই বাকলিখিনি বইল কৰি লৈছিলোঁ 5 মিনিটমান সময়। নেক্সট মই গ্ৰাইণ্ডাৰত দি দিছোঁ, একেবাৰে চিম্পল আৰু তাতে জলকীয়া, আদা, নহৰু তেনেকৈ আৰু ধনিয়া পাতো দিব পাৰে মন কৰিলে, মই দিয়া নাই ধনিয়া পাত। তো এনেকৈ গ্ৰাইণ্ডাৰত পেষ্টটো বনাই ল'লোঁ আৰু নেক্সট মই এয়া পেষ্টখিনি উলিয়াই ল'ম এনেকৈ গ্ৰাইণ্ডাৰৰ পৰা। কালাৰটো কিন্তু ক'লা হৈছে দেখাত, কিন্তু ক'লা হ'লে কি হ'ব, দেখাত ইয়াৰ গুণো আছে, সকলোৱে জানে কাচকলৰ উপকাৰিতা। নেক্সট মই কেৰাহী এখনত অকণমান কালজিৰা দিলোঁ, তাতে তেল দি আৰু লগতে গোটা নহৰু, এটা জলকীয়া, শুকান জলকীয়া দিছোঁ। দি মেলি এইখিনি ইয়াতে অকণমান সময় ভাজি ল'ম আৰু তেতিয়া যিটো এটা কেঁহা ভাৱ থাকে সেই কেঁহা ভাৱখিনি নোহোৱা হৈ যাব। তো এইখিনি একেবাৰে পানীখিনি শুকাই যোৱালৈ ভালকৈ এনেকৈ ভাজি ল'ম আৰু প্ৰায় হৈছে এইখিনিও। এতিয়া মই নমাই ৰাখিম আৰু নমাই মেলি এয়া আৰু অকণমান কেঁচা সৰিয়হ তেল ওপৰত দি দিছোঁ। এতিয়া এইখিনি গৰম গৰম ভাতৰ লগত খাবচোন, খুবেই মজা লাগে খাই, কেতিয়াবা ট্ৰাই কৰি চাব পাৰে।